নমস্কাৰ বন্ধুসকল, ওৱান আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। পাবজি লাভাৰ্ছসকলৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, আপোনালোকৰ মোবাইলত পাবজি ইনষ্টল কৰিব যাওঁতে এতিয়াও প্ৰি ৰেজিষ্টাৰ দেখুৱাই আছে নেকি? যদিহে দেখাই আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল, প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ বক্সত চাৰ্চ কৰিব টেপ। আপোনালোকৰ স্ক্ৰীনত এনেদৰে দেখা পাব। তাৰপিছতে আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব। এনেদৰে প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত এনেদৰে দেখা পাব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত ক্লিক কৰিব ডাউনলোড টেপটেপ এপ নাও। তাৰপিছত আপোনালোকে ডাউনলোডত ক্লিক কৰিব। এনেদৰে আহিলে অ'কে কৰি দিব। যিহেতু মোৰ টেপটেপ এপটো অলৰেডি ডাউনলোড কৰা আছে, তো মই টেপটেপ এপটো অ'পেন কৰি ল'ম। এনেদৰে টেপটেপ এপ অ'পেন কৰি লোৱাৰ পিছত এনেদৰে স্ক্ৰীন দেখা পাব। তাৰপিছত আপোনালোকে চাৰ্চ বক্সত গৈ চাৰ্চ কৰিব Battleground ইণ্ডিয়া। Battleground ইণ্ডিয়া চাৰ্চ কৰি দিব। তো দেখা পাব আপোনালোকে Battleground ইণ্ডিয়া প্ৰথমতে আহি গৈছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া মই যিহেতু অলৰেডি Battleground ইণ্ডিয়া মোবাইল ইণ্ডিয়া এই পাবজি অৰ্থাৎ পাবজি ডাউনলোড কৰি ৰাখিছোঁ, তো ইয়াত প্লে ওলাইছে। আপোনালোকৰ ইয়াতে ডাউনলোড নাও এনেদৰে দেখা পাব। তো আপোনালোকে ডাউনলোড কৰি পাবজি মোবাইল ইণ্ডিয়া বৰ্তমান ভাৰ্চন Battleground মোবাইল ইণ্ডিয়া এনজয় কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। Turn us to thousands.